মই ভাবিছোঁ যেতিয়া মানুহ পাগল হয় তেতিয়া এনেধৰণে নাটক কৰিবলৈ ইমান কষ্ট কৰে কাৰণ বহুত স্থায়ী মঞ্চ আছে বহুততে নহয় কিন্তু এই উদ্যোক্তাসকল আচলতে পাগল ইমান কষ্ট কৰি ইমান আন্তৰিকতাৰে এখন অস্থায়ী মঞ্চ তৈয়াৰ কৰি যিটো আমাৰ এমেচাৰ নাটকৰ যিটো অসুবিধাবিলাক দূৰ কৰি ইয়াত আপোনালোকক চোৱাৰ ব্যৱস্থা কৰিছে সেইকাৰণে প্ৰথমে মই তেখেতসকলৰ ওচৰলৈ মোৰ একদম সেৱা জনাইছোঁ ইমান কষ্ট কৰিব পৰা মানুহ আছে জয়ন্তকে সদায় একতাকৈ বিপ্লৱী কৰি একাত্ম কৰে আৰু এই ইয়াকুব কাছিমক সদায় এটাকৈ বিপ্লৱী কলিয়াই ব্ৰেকফাষ্ট খায় বৰষুণ দিয়ে আছে আমি খাল খান্দিবলৈ আহি আছোঁ বতৰৰ অৱস্থা চাওক ক'লা এই ইয়াত খান্দিবি দিয়া নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SIV-লৈ ইতিমধ্যে আপোনালোকে গম পাইছেই আগৰ দৃশ্যকেইটা দেখি পেলাই আমি যোৱা বছৰ এটি নাট সমাৰোহ পাতিছিলোঁ নটৰাজম বিদ্যালয়ৰ উদ্যোগত সেই নাট সমাৰোহৰ ভিডিঅ'বোৰ বিভিন্ন কাৰণত একগোট কৰি মই দিব পৰা নাছিলোঁ যোৱা এটা বছৰে এতিয়া এবছৰ যোৱাকালি সমাপ্ত হৈছে সেই এবছৰৰ বছৰীয়া যিটো নাট সমাৰোহৰ এবছৰ পূৰ্তি হৈছে তাৰ প্ৰাক্ষণত আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ আৰু এই ভিডিঅ'টো আচলতে আমাৰ বাবে আমাৰ উদ্যোক্তাসকলৰ বাবে সাঁচি থোৱা এটা ডাঙৰ উদ্দেশ্য আৰু আপোনালোকে চাওক চাই পেলাই ভাল পাব বুলি আশা কৰিছোঁ এয়া দেখিছে পতাকা উত্তোলন হৈছে শ্বহীদ তৰ্পণ হৈছে যোৱা 26 অক্টোবৰৰ পৰা হৈছিলে 2022 চনৰ 30 অক্টোবৰলৈ অনুষ্ঠানটো খুব বেছি বৰষুণ আছিলে 21 তাৰিখৰ পৰা অক্টোবৰৰ আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে আমি অস্থায়ী মঞ্চ তৈয়াৰ কৰি এনেদৰে এই অনুষ্ঠানটো পাতিব লগা হৈছিলে যিহেতু ধিতাই পুখুৰী অঞ্চলত এটা আটকধুনীয়া প্ৰেক্ষাগৃহ নাই প্ৰেক্ষাগৃহ বাদ দিয়ক ৰংগমঞ্চই নাই এনেদৰে আমি এখন বালি জমা কৰা ফিল্ডত এই মঞ্চ তৈয়াৰ কৰি কাঠেৰে মঞ্চ তৈয়াৰ কৰি হাজাৰৰো অধিক দৰ্শক বহিব পৰাকৈ মণ্ডপ তৈয়াৰ কৰি এটা নাট্য অনুষ্ঠান অপেচাদাৰী নাট্য অনুষ্ঠান অসমীয়া মৌলিক নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পাতিছিলোঁ সেয়াই ভিডিঅ'খিনি বহুত চেষ্টা কৰি লাহে লাহে গোটাই যাৰ তাৰ মোবাইলত আছিলে মোবাইলৰ পৰা গোটাই আমি আজি এই ভিডিঅ'টো দিবলৈ লৈছোঁ আশা কৰিছোঁ আপোনালোকে চাব আৰু চাই পেলাই নিশ্চয় ভাল পাব ইমান এটা অনুষ্ঠান ডাঙৰ অনুষ্ঠান আমাৰ ধিতাই পুখুৰীৰ দৰে সৰু ঠাইত আমি কেনেদৰে কষ্ট কৰি পাতিছিলোঁ চাওক চাৰিওফালে বোকা তাৰমানে আগদিনা বৰষুণ নিদিলে শুকুৱাই মেলি ধুনীয়াকৈ কষ্ট কৰি বালি চালি মাৰি ঠিক ঠাক কৰিলোঁ ৰাতি আকৌ দিলে বৰষুণ আৰু আমি যিহেতু প্ৰথম কৰিছোঁ এইটো কাম লুৰ খান্দিবলৈ পাহৰিলোঁ গোটেই পানী জমা হৈ গ'ল আকৌ সেয়া কৈছোঁ নহয় কাম মানে পানী সিঁচিছোঁ আৰু আমি নিজে ৰাতিপুৱা পানী সিঁচি ঋতু পণ্ডা মই এনেকৈ বহুখিনিয়ে মিলি পেলাই এইখন গেটৰ এই যিখিনি ডিজাইন দিছে ডিজাইনখিনি ৰূপম বেজবৰুৱাই কৰি দিছিলে শিৱসাগৰৰ এজন ভাস্কৰ্য শিল্পী এনেদৰে কিন্তু আটাইতকৈ ভাল লগা বিষয় আমাৰ সেই যিদিনা 26 তাৰিখৰ পুৱাৰ পৰা ৰ'দটো এই পতাকা উত্তোলন কৰোঁতে আপোনালোকে দেখিছে চাগে মই সূৰ্যটো দেখাবলৈ চেষ্টা কৰিছিলোঁ এই ৰ'দটো যি ওলালে সেই একদম কিন্তু ৰ'দ ওলাই থাকিলে 30 তাৰিখলৈকে 30 অক্টোবৰলৈকে ৰ'দ ওলালে আমি এনেদৰে অসমীয়া নাটকেই হওক ভাওনা হওক এই যিসকল কাণ্ডাৰী এই কাণ্ডাৰীসকলক আমাৰ এই মঞ্চত সোঁৱৰণ কৰিছোঁ আৰু এইসকল পবিত্ৰ আত্মাৰ প্ৰয়াত ব্যক্তিসকলৰ সোঁৱৰণত এই নাট্য সন্ধ্যাকেইটা উৎসৰ্গা কৰা হৈছিল দাতা পৰিয়ালে নাট্য সন্ধ্যাকেইটা আগবঢ়াইছিল আমালৈ এয়া এনেদৰে কাৰ্যালয় বনোৱা হৈছে ONGC তৰফৰ পৰা আমাক কিছু সহায় কৰিছিল লাহে লাহে ৰাতি হ'ল প্ৰথম নিশাৰ নাট আমি আৰম্ভ কৰিলোঁ ভবাতকৈ বহু বেছি দৰ্শকৰ সঁহাৰি পালোঁ নাটকৰ লগত সংগতি ৰাখি প্ৰত্যেক নিশাই বহুকেইজন গুণী জ্ঞানী জ্যেষ্ঠ নাটকৰ লগত জড়িত অভিনয়ৰ লগত জড়িত ব্যক্তিক আমি সম্বৰ্ধনা জনালোঁ
প্ৰতি নিশাই নাটক আৰম্ভ হোৱাৰ আগে আগে যিসকল দাতাই আমাৰ এই নাট্য সন্ধ্যা এটি আগবঢ়াইছিলে তেওঁলোকৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি আমি নাট আৰম্ভ কৰিছিলোঁ। আৰু আমাৰ বাবে আটাইতকৈ সৌভাগ্যৰ কথা এটা আছিল, সৌভাগ্য নে দুৰ্ভাগ্য কি বুলি ক'ম আৰু, যিদিনা পৰেনে মনত চেনাই মই যাওঁতেই যোৰহাট থিয়েটাৰৰ এই নাটখন আছিলে, প্ৰয়াত দীপালী বৰঠাকুৰ বাইদেউ সোঁৱৰণত লিখা নাটক। 29 তাৰিখে নাটকখন আছিলে। 28 তাৰিখে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী নীলপৱন বৰুৱাদেৱে অনন্ত ধামলৈ গতি কৰিলে আৰু তাৰ পাছদিনাই সেইখন নাটক। আমাৰ এই কি ক'ম আৰু, আমি মানে তেওঁলোকৰ পবিত্ৰ সোঁৱৰণত সেই মঞ্চখনত দ্বিতীয় মানে নীলপৱন বৰুৱাদেৱৰ মৃত্যুৰ পাছদিনাই পৰেনে মনত চেনাই মই যাওঁতে এই নাটখন মঞ্চস্থ কৰিবলৈ পাই আমি নিজকে ধন্য মানিলোঁ। মই নটৰাজমৰ সভাপতি আৰু আমাৰ যোৰহাট থিয়েটাৰ হয় আমাৰ বিশিষ্ট অভিনেত্ৰী ৰীণা বৰা বাইদেউ, এই দুগৰাকীকে দুগচি বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। সেইজনা প্ৰয়াত ব্যক্তিৰ প্ৰতিচ্ছবি হৃদয় পুখুৰীবাসী ৰাইজ, লগতে আমাৰ 127 বছৰ গৰকা যোৰহাট থিয়েটাৰৰ যিসকল অভিনয় শিল্পী সকলোৱে মিলি আমি একেলগে সেই বিখ্যাত শিল্পীগৰাকীৰ ওচৰত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ এগছি বন্তি প্ৰজ্বলনেৰে। মই সেইকাৰণে আমাৰ যিসকল অভিনয় শিল্পী আছে, যিগৰাকী শিল্পীৰ জীৱন গাথাক লৈ আমি মঞ্চত উঠিম, সেয়েহে সকলোকে তেখেতৰ প্ৰতিচ্ছবিত এটা সেৱা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মই আপোনাৰ অভিনয় শিল্পীসকলকো আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে এই দুগৰাকী পুণ্যাত্মাৰ পবিত্ৰ সোঁৱৰণত আমাৰ বিদ্যালয়ৰ হৈ পেলাই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ধীৰেন কুমাৰ বৰঠাকুৰ তথা নটৰাজম নাট সমাৰোহৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সুৰেন্দ্ৰনাথ দত্তদেৱ আৰু যোৰহাট থিয়েটাৰৰ হৈ পেলাই শ্ৰদ্ধাৰ ৰীণা বৰা বাইদেৱে বন্তি প্ৰজ্বলন কৰে। আৰু নাট উপভোগ কৰিবলৈ আহি প্ৰেক্ষাগৃহত উপস্থিত হোৱা হাজাৰৰো অধিক দৰ্শকে এই দুজন পুণ্যাত্মালৈ তেওঁলোকৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ ইতিহাসৰ পাতত এই দুগৰাকী মহান শিল্পীৰ কষ্ট, সাহস, অসীম ত্যাগ, ইজনে সিজনৰ প্ৰতি ভালপোৱা অমৰ হৈ থাকিব। নীলপৱন বৰুৱাদেৱৰ চিত্ৰশিল্প আৰু দীপালী বাইদেউৰ গান অসমীয়া জনগণৰ বুকুত প্ৰজন্মৰ পিছত প্ৰজন্মলৈ সজীৱ হৈ থাকিব। এই মুহূৰ্তটিত নটৰাজম নাট সমাৰোহত নাট উপভোগ কৰিবলৈ অহা প্ৰতিজন দৰ্শকৰ লগতে প্ৰতিজন কৰ্মকৰ্তাৰ প্ৰতিগৰাকী অভিনয় শিল্পী কিন্তু উচুপি উঠিছিল। মোৰ সঁচাকৈয়ে আগৰ পৰাই এই মুখবোৰ চিনাকি মুখ। ইয়াতে ডাঙৰ হৈছোঁ, ইয়াতেই খেলা ধূলা কৰি ইয়াতে নাটক কৰিছোঁ। চিন্ময়দাহঁতৰ লগত আচলতে বৰ বেছি তেনেকৈ ডাঙৰ কথা ক'বলৈ দাদাহঁতৰ আগত মোৰ লাজেই লাগে। ডাঙৰ কথা ক'ব নাজানো। যি কি নহওক আপোনালোকৰ ওচৰলৈ আহিব পাৰিছোঁ, আপোনালোকৰ আগত দুআষাৰ কথা ক'ব পাৰিলোঁ, তাৰ বাবে এটা সুবিধা দিলে। ধন্যবাদ চিন্ময়দা, ধন্যবাদ নটৰাজক। এই আশা কৰিছোঁ ইয়াৰ পৰা এটা সুবাৰ্তা যাওক, সকলো ভাল হওক, ভগৱানে সকলোকে কুশলে ৰাখক। এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমতে আপোনালোক সকলোকে শুভ সন্ধ্যা। আজি মোক আপোনালোকে ইয়াত দেৱাশিষৰ লগত একেলগে ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে আচলতে মই নিজকে যথেষ্ট সৌভাগ্যমণ্ডিত বুলি ভাবোঁ, কিয়নো সদায় বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত বিভিন্ন মানুহ লগ পাওঁ, কিন্তু বিশেষকৈ দুটা ঠাই অলপমান স্বাৰ্থপৰ হৈয়ে কৈছোঁ। দুটা ঠাই মানে যোৰহাট আৰু শিৱসাগৰ। এই দুই ঠাইত যেতিয়া কিবা এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হয় আৰু তাত যেতিয়া আমন্ত্ৰণ কৰে, তেতিয়া এটা আৱেগ জড়িত হৈ থাকে আৰু সেই আৱেগটোৱে খুব বাৰুকৈ মানে টানি ধৰে। আৰু ইয়ালৈ আজি আহি সেইটো কাৰণে খুব বেছি ভাল লাগিছে। নিজে সৰুৰ পৰা আচলতে নাটক কৰি আহি এতিয়া এটা বেলেগ মাধ্যমত সোমালোঁ। সেইবাবে নাটক বুলি ক'লে আচলতে মনত এটা বেলেগ ধৰণৰ অনুভৱ, বেলেগ ধৰণৰ এটা ধাৰণা, এটা বেলেগ ধৰণৰ ইম'শ্যন আছে বুলি ক'ব লাগিব। আৰু এনেধৰণৰ সমাৰোহবিলাকত সৰুৰ পৰা জড়িত হৈ থাকি এটা বস্তু উপলব্ধি কৰিছোঁ যে
এই সমাৰোহবোৰত একেবাৰে জ্যেষ্ঠজনৰ পৰা একেবাৰে বয়োজ্যেষ্ঠজনলৈকে প্ৰত্যেকৰে অৱদান থাকে। আজি এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইয়াৰ স্থানীয় লোক, ইয়াত থকা কণ মানি শিল্পীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে প্ৰত্যেকৰে তেখেতসকলে মোক এটা দায়িত্ব দিলে উদ্বোধন কৰিব লাগে, খালি মই সেই দায়িত্বটো পালন কৰিছোঁ। আৰু এই যে অলপ দেৰি আগতে সুকন্যা ৰাজবোৰ কৈ গ'ল, আচলতে মানুহ পাগল হ'ব লাগিব। মই ভাবিছোঁ যেতিয়া মানুহ পাগল হয় তেতিয়া এনেধৰণে নাটক কৰিবলৈ ইমান কষ্ট কৰে, কাৰণ বহুত স্থায়ী মঞ্চ আছে, বহুততে নহয়। কিন্তু এই উদ্যোক্তাসকল আচলতে পাগল, ইমান কষ্ট কৰি ইমান আন্তৰিকতাৰে এখন অস্থায়ী মঞ্চ তৈয়াৰ কৰি যিটো আমাৰ এমেচাৰ নাটকৰ যিটো অসুবিধাবিলাক দূৰ কৰি ইয়াত আপোনালোকক চোৱাৰ ব্যৱস্থা কৰিছে, সেইকাৰণে প্ৰথমে মই তেখেতসকলৰ ওচৰলৈ মোৰ একদম সেৱা জনাইছোঁ। ইমান কষ্ট কৰিব পৰা মানুহ খুব কম আছে, আৰু আপোনালোকৰ নিশ্চয় সহায় সহযোগিতা লাগিব। সহায় সহযোগিতা অবিহনে এনে এটা অনুষ্ঠান সফল হ'ব নোৱাৰে। আজি এই 5 দিনীয়া অনুষ্ঠানটো ইয়াত নাটকেই নহয়, আচলতে এই জেগাডোখৰত এটা উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে। এওঁলোকৰ উদ্যোগত যি নাটক হ'ল, কণ ল'ৰা ছোৱালী ইয়াত কোনোবাই নাচিব, কোনোবাই গান গাব, তেওঁলোকে এখন মঞ্চ তৈয়াৰ কৰি দিয়ে। এই যে মঞ্চখন তৈয়াৰ কৰি দিয়ে, হয়তো এইখন মঞ্চৰ পৰা এদিন তেওঁলোকে ৰাষ্ট্ৰীয় হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ জিলিকি উঠিব, মই সেইটোৱে কামনা কৰিছোঁ। আমি কিবাত লৈ আমি জীয়াই আছোঁ। আমি কৰা নাটক এখন, চিনেমা এখন যেতিয়া আপোনালোকে আদৰি লয়, সেইটোৱে আমাৰ ভোগ গুচায়। বেলেগে ভাত নালাগে, বেলেগে পানী নালাগে, এইটোৱে আমাৰ ভোগ। যেতিয়া আমি কৰা বস্তুবিলাক আপোনালোকে আদৰি ল'ব, উৎসাহ জনাব, সেইটোৱে আমাৰ বাবে ভোগ গুচাৰ নিচিনা লাগে। আৰু আপোনালোকে হৈছে আমাৰ ঈশ্বৰ পদক। আপোনালোকে যিদিনালৈকে আমাক চাই থাকিব, এই অনুষ্ঠানবিলাকক সহযোগিতা কৰি থাকিব, সেইদিনালৈকে আমাৰ প্ৰস্তুতি জীয়াই থাকিব। যিটো মোৰ প্ৰথম নাটকৰ আছে ৱাজিদ জগতকে সদায় একতাকৈ বিপ্লৱী কলিয়াই হত্যা কৰে, আৰু এই ইয়াকুব কাছিব সদায় এটাকৈ বিপ্লৱী কলিয়াই ব্ৰেকফাষ্ট খায়। ধন্যবাদ। আমাৰ উদ্দেশ্য কেৱল নাট সমাৰোহটো পতাই নাছিলে। আমাৰ উদ্দেশ্য আছিল নটৰাজম বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেনো কি শিকি আছে নটৰাজম বিদ্যালয়ত, সেইসমূহ ৰাইজৰ আগত প্ৰদৰ্শন কৰাও আমাৰ এক উদ্দেশ্য আছিল। আৰু সেই উদ্দেশ্যে এই নাট সমাৰোহটোৰ লগত সংগতি ৰাখি প্ৰত্যেক দিনাই নাটকৰ প্ৰাক মুহূৰ্তত নটৰাজম বিদ্যালয়ৰ এটিকৈ নৃত্যানুষ্ঠান হওক, খোলবাদনৰ অনুষ্ঠান হওক, সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, সৃষ্টিশীল নৃত্যৰ অনুষ্ঠান, নাটক, অভিনয় এখন নাটকো পৰিৱেশন কৰা হৈছিলে নটৰাজম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। আমাৰ মূল উদ্দেশ্য আছিলে নাট সমাৰোহটোৰ লগতে মৌলিক নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে আমাৰ যিসকল কণ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাসমূহ ৰাইজৰ আগত পৰিচিত কৰি দিয়াৰ। এই নাট সমাৰোহটোৰ শুভ উদ্বোধন কৰিছিলে অসমৰ বোলছবি আৰু নাট্য জগতৰ খ্যাতনামা বলিষ্ঠ বিশিষ্ট অভিনেতা, সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত ভাগৱতীদেৱে। তেখেতৰ উপস্থিতিয়ে এই নাট সমাৰোহটোত এটা বেলেগ মাত্ৰা প্ৰদান কৰিলে। এই নাট সমাৰোহত শিৱসাগৰ জিলাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে অসম নাট্য সন্মিলন ৰংঘৰ শাখাই নিবেদন কৰিছিলে গুৰিবঠা নাটক। কাকপথাৰৰ ৰংদলী সাংস্কৃতিক গোষ্ঠীয়ে য়েছে দৰ্জে থংচীদেৱৰ জনপ্ৰিয় উপন্যাস মৌন ওঠ মুখৰ হৃদয়ৰ আধাৰত গুণমণি বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰিছিলে মৌন ওঠ মুখৰ হৃদয়। অসমৰ আগশাৰীৰ অপেচাদাৰী নাট্যগোষ্ঠী যোৰহাট থিয়েটাৰে মঞ্চস্থ কৰিছিল প্ৰশান্ত গোটকীৰ ৰচনা আৰু বলিষ্ঠ অভিনেতা পবিত্ৰ বৰুৱাৰ পৰিচালনাৰে অসমীয়াৰ সকলোৰে পৰিচিত প্ৰয়াত দীপালী বৰঠাকুৰ বাইদেউ আৰু নীলপৱন বৰুৱাদেৱৰ পবিত্ৰ সোঁৱৰণত পৰেনে মনত চেনাই মই যাওঁতেই। আমাৰ অতিকে ওচৰৰ নাজিৰা গণনাট্য দলে নিবেদন কৰিছিলে ডক্টৰ অৰূপ বৰঠাকুৰৰ ৰচনা আৰু প্ৰদীপ দত্তৰ পৰিচালনাৰে এ ট্ৰিপ টু হেভেন। আৰু আমাৰ নটৰাজম বিদ্যালয়ৰ তৰফৰ পৰা জুৰি বৰা বৰগোহাঁইৰ ৰচনাৰে ঋতুপৰ্ণ দত্তৰ পৰিচালনাৰে মঞ্চস্থ কৰা হয় নাংফা, এক মহিয়সী নাৰীৰ জীৱনগাথা, আৰু প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ ৰচনা তথা পৰিচালনাৰে কণ শিশুসকলে মঞ্চস্থ কৰে ইতিহাসৰ পদধ্বনি। আমাৰ দুৰ্ভাগ্য, আমাৰ নিমন্ত্ৰণ কৰি অনা তিনিওখন নাটকৰে দৃশ্যাংশ আমাৰ ওচৰত নাই। কেৱল কাকপথাৰৰ নাটকখনৰহে কিছু দৃশ্যাংশ আছে, সেইখিনিকে আপোনালোকলৈ আগবঢ়াইছোঁ।
আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত কিছু অনুষ্ঠান আৰু স্থিৰ চিত্ৰ ইয়াতে সাঁচি থ'ব বিচাৰিছোঁ, সেইখিনিও আপোনালোকলৈ আগবঢ়াই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব, আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ।